এনেকুৱা ধুনীয়াকৈ তহঁতি ৰ যাতে এই উমনি কুকুৰা যেনেকৈ কুকুৰাজনীয়ে পোৱালি কিটি লয় এতিয়া মই হ'লো কুকুৰা তহঁতি হ'লি পোৱালি অনুভৱ কেনেকুৱা একদম বঢ়িয়া বিন্দাছ ৰাতি মানে এতিয়া ৰাতি হোৱাই নাই 31 ডিসেম্বৰ 31 ডিসেম্বৰ এই হেৰি নতুন বছৰ বুলি কিবা এটা কৈ দে আকৌ হ্যাপি নিউ ইয়াৰ টু অল অফ ইউ আমাৰ শিৱসাগৰীয়া দিচাংমুখ এই জেগাডোখৰ এতিয়াতো দেখালে ৰাইজে গম পাব বিভিন্ন জেগাৰ পৰা আহিম বুলি ভাবিব এনে আমাৰ শিৱসাগৰ দুইগৰাকী শিৱসাগৰ নহয় জানো এতিয়া শিৱসাগৰ ছোৱালী হৈ শিৱসাগৰলৈ আগবান কেনেধৰণে জনাবা মইতো জনাম এডোখৰ মানে এনেকৈ চিম্পলিচিটি যদি কোনোবাই পিকনিক পাৰ্টি মানে নিজৰ ফালৰ পৰা এৰেঞ্জ কৰিম বুলি ভাবিছে বহুত মানে ভাল জেগা হয় প্লেচটো মানে বহুত ভাল হয় আৰু ধৰক এনে কোনোবাই কলেজৰতো বহুত দিন হৈ যায় লগৰ ছোৱালীবিলাক এতিয়া আমিয়ে লগৰ ছোৱালীবোৰ লগ পোৱা নাই তো মানে ইয়াতে মিট আপটো কৰি পেলাই পাৰ্টি এটা কৰিলেতো ভাল জেগা মানে বহুত ভাল প্লেচ হয় এইফালেও আছে চেলফি পইণ্টটো আছে এইফালে পিকনিক প্লেচো আছে এইফালে বালি আছে নিজৰ আৰু নিজৰ মানে যদি মন যায় এইটো এটা ভাল প্লেটফৰ্ম হয় মানে ইয়াত খাব পাৰিব কি খবৰ তোমালোকৰ আপোনাক বহুত ভাল পাওঁ আপোনাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি থোৱা আছে আই লাভ ইউ সবেই দাদাক সাবস্ক্ৰাইব কৰি দিব সবেই দাদা সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আই লাভ ইউ সাবস্ক্ৰাইব কৰি দিব very 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 happy new year কি খবৰ তোমালোকৰ মজা কেনেকুৱা লাগিছে আজি ভালে আছে আপোনাৰ ঘৰ ডিষ্ট্ৰিক্ট যোৰহাট ইয়ালৈ আহি অনুভৱ কেনেকুৱা বহুত মজা লাগিছে এয়া প্ৰথম আহিছে না আগতো আহিছে আহিছোঁ লেকিন আগতকৈ বহুত ধুনীয়া হ'ল এয়া আমাৰ মিষ্টাৰ ধুনু এয়া আমাৰ মিষ্টাৰ হীৰালাল মজা গাইজ কি খবৰ মই বৰ্তমান আছোঁ শিৱসাগৰ দিচাংমুখ এয়া পিকনিক স্থলী ইয়াত প্ৰত্যেক বছৰেই বহুত ভিৰ হয় বহুত দূৰ দূৰণিৰ পৰা আলহী অতিথি আহে আৰু বহুত ধুনীয়া জেগা আপোনালোকে পৰিৱেশ দেখিছে বলকচোন পৰিৱেশটো দেখাওঁ এয়া দুইজন পতি পত্নী আহি এতিয়া চেলফি পইণ্টত উপস্থিত হৈছে এতিয়া ফটো মাৰিবাই আৰু মাৰিব লাগিব মানে নতুন বছৰ বুলি ষ্টেটাছ লগাবাই ফেচবুক ইনষ্টাগ্ৰামৰ চফা আৰু নতুন বছৰ আন্তৰিক শুভেচ্ছা থাকিল হয় হয় লগতে আগন্তুক ভোগালী বিহু ওলগ জনালোঁ তাকে ক'ম আৰু সকলোৱে যিমান সুখৰ হওক আৰু সকলো আশাবোৰ পূৰণ হওক সেয়াই আমাৰ দিচাংমুখৰ পৰিৱেশটো সঁচাই ধুনীয়া কিন্তু দিচাংমুখ বুলি ক'লে সকলো জেগাতে পৰিচিত নাম হয় যিহেতু সকলো ঠাইৰ পৰা মানুহবিলাক ইয়াৰ পৰিৱেশটো মুগ্ধ কৰিবৰ কাৰণে আহে তেওঁলোক হয় আৰু ভাল লাগে ইয়াত যথেষ্ট সংখ্যক মানুহৰ সমাগম হয় আৰু যিহেতু চাবলগীয়া প্লেচ আছে পিকনিক পাৰ্টি বেছি হয় তথা আৰু ইয়াৰ দিচাংমুখ বুলি সদ্যহতে চাইমদৰ কাৰণে ফেমাছ সকলোৱে জানে তাৰ জুতি ল'বলৈও আহে তেনেকুৱা ধৰণৰ আহক দিচাংমুখ মজা বিন্দাছ বহিবলৈ এখন চকী দি থৈছে আপোনালোক বহিলে নি বহিলে আৰু এবাৰ বহি দিয়ক আৰু 20 টকা উচল হৈ যাব আৰু মজা লাগিছে আৰম্ভ কৰিব পাৰি মই বৰ্তমান চেলফি পইণ্টৰ ভিতৰত সোমাই আহিলোঁ আপোনালোকৰ ভিতৰৰ যিটো পৰিৱেশটো সম্পূৰ্ণ দেখাম ইমানেই ধুনীয়া এখন বহিবলৈ সুবিধা দিছে বহিও ভাল লাগিছে ইয়াত ফটো মাৰিব পাৰিব আৰু বিভিন্ন জেগাৰ ফটো মাৰিব পৰা যায় ফটো মাৰিব পৰা জেগাবোৰ ঠাইবোৰ আৰু বহুত আটোম টোকাৰিকৈ মানে চিজিল কৰা হৈছে সেই বস্তুটো পৰিৱেশটো আপোনালোকক দেখাম বলক জীৱনত এপাক কৰিব মন গ'লে ইয়ালৈ আহিব পাৰে পখিলাৰ আপোনাৰ পাখি বিন্দাছ অলপ কেনেকৈ উৰি যাওঁ এইফালে উৰিলে যোৰহাটে পাম এইফালে উৰি গ'লে আপোনাৰ ডিব্ৰুগড় পাম এইফালে ডাইৰেক্ট লখিমপুৰ আৰু এইফালে দি দিওঁ আৰু আহক জল্দি আহক দেৰি নকৰিব আজি 1 জানুৱাৰী হৈছে 2, 3, 4, 5 কেইবাকেইদিনো জানুৱাৰী ছিজনটো সৰুমূৰ হৈ থাকে পখিলাৰ এয়া পাখি বিন্দাছ কৰিব পাৰিব আপোনালোকে দেখিছে ন বহু সংখ্যক লোকে ফটো মাৰিলে বিন্দাছ এনেকৈ ৰ'ব আৰু এইফালক এনেকৈ ফটো মাৰিব আৰু ফেচবুক ইনষ্টাগ্ৰাম সকলোতে আপলোড দিব পাৰিব কিমান দিন হ'ল বিয়া পতা 3 বছৰ ইমান মৰম চেনেহ আছে ভাল লাগিছে সদায় এনেদৰে বিচাৰোঁ আজি 1 জানুৱাৰী নতুন বছৰ আজি নতুন বছৰ হ'ল বুলিয়ে যে আজি ফটো মাৰিব লাগিব বা তেনেকুৱা এটা কথা নহয় গোটেই জিন্দগী থাকক মানে শেষ উশাহ পৰ্যন্ত থকালৈকে পত্নীগৰাকীলৈ মৰম থাকিবলৈ তেনেকুৱা ধৰণে পত্নীৰো স্বামীলৈ তেনেকুৱা ধৰণে মৰম থাকিবলৈ এতিয়া আপুনি নতুন বছৰ অসমবাসী ৰাইজক মোৰ চেনেলৰ যোগেদি আপুনি কিবা ক'ব বিচাৰিব মই কৈছোঁ যে আপোনাৰ চেনেলৰ থ্ৰুত অসমবাসী ৰাইজক যে সদায় আমি একতাৰে বান্ধোনত সোমাই থাকোঁ অহা আগন্তুক আমাৰ মাঘ বিহু আহিছে মাঘ বিহুত আমি যাতে
মাঘৰ মেজিৰে যিটো আমি উমত থাকোঁ আমি সেই মাঘৰ মেজিৰে যাতে আমি সকলোকে সেই উমেৰে আঁকোৱালি লওঁ কোনো জাত ধৰি পেলাই কোনো ধৰ্ম ধৰি পেলাই যাতে আমি একো বিবেচনা নকৰোঁ আমি সদায় সকলোৱে যাতে একাত্ৰিত হৈ থাকোঁ সেইটোৱে মই বিচাৰোঁ আকৌ লগ পাম নিশ্চয় 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 আপোনালোকে দিচাংমুখ আহিলে আৰু এটা কথাত চিন্তা নাই চিন্তা এইকাৰণে নাই বৰষুণো যদি দিয়ে বৰষুণ দিলে ছাতি ল'ব পৰা ব্যৱস্থা আছে বৰষুণ দিলে চিন্তা কৰিব নালাগে আৰু তাৰ উপৰিও এইজোপা মানে ছাতি লগা গছ জীৱনত প্ৰথমবাৰৰ বাবে দেখিছোঁ অ' মাই গড চাই লওক আপোনালোকে ইমান সুন্দৰভাৱে আই লাভ দিচাং মানে আই লাভ দিচাংমুখ মানে আমাৰ এইখন যিখন নদী দেখিছে এই নদীখন হ'ল দিচাং নদী নদীখনৰ কাৰণে আই লাভ দিচাং ইয়াত দি দিছে ভাল লাগিছে তোমাৰ অনুভৱ কেনেকুৱা অনুভৱনো কি চব একেই থাকিব মাত্ৰ বছৰটোৱে চেঞ্জ হৈছে চবৰে যাতে সুখ শান্তিৰে দিনবোৰ যাওক তাকে কামনা কৰিলোঁ অনুভৱ বুলি সেয়াই আৰু ইমান বিশেষ নাই এই গছজোপা দেখিছে কিমান দূৰত আছে কি গছ চাই আহোঁগৈ বলকচোন দেখিলে কেনেকুৱা যাদুমুখ সেই তাত দেখিছিলে কিমান পটককৈ কুইক ইয়াত পাই গ'লোহি